হাই ফ্ৰেণ্ডছ, আমি হয়তো সকলোৱে হেডফোন বা ইয়াৰফোন ব্যৱহাৰ কৰি গান শুনি বা ভিডিঅ' চাই খুব ভাল পাওঁ। আৰু আমি এইটো কথা নাজানো যে হেডফোন বা ইয়াৰফোন ব্যৱহাৰ কৰি গান শুনিলে বা বহু সময়লৈকে ভিডিঅ' চাই থাকিলে কাণৰ কিবা সমস্যা হ'ব পাৰে নেকি বা কাণৰ কিবা প্ৰব্লেম হ'ব পাৰে নেকি। যদি পাৰে তেতিয়াহ'লে এই সমস্যাবোৰ কি, মই আজি এই ভিডিঅ'টোত সকলো ক'ম। চাওক, হেডফোন বা ইয়াৰফোন ব্যৱহাৰ কৰিলে কাণৰ প্ৰথম সমস্যাটো বা প্ৰব্লেমটো হয় শুনা নোপোৱা সমস্যা। যেতিয়া আমি বহু সময়লৈকে হেডফোন বা ইয়াৰফোন ব্যৱহাৰ কৰি থাকোঁ তেতিয়া আমাৰ কাণ দুখনৰে কষ্ট পায় আৰু লাহে লাহে কাণৰ শুনা পোৱা শক্তি বা শ্ৰৱণ শক্তি কমি যায়। 2 নম্বৰটো হৈছে বিষৰ সমস্যা। হেডফোন বা ইয়াৰফোন বিলাক কোম্পানীবিলাকে কাণত ভালকৈ খাপ খাই বা ভালকৈ থাকিবৰ কাৰণে বহুত ডাঙৰকৈ বনায় আৰু ইয়াৰ ফলত কাণত এইবোৰ ভালকৈ খাপ খাই থাকে। কিন্তু এটা কথা মনত ৰাখিব, হেডফোন বা ইয়াৰফোন যিমানেই ডাঙৰ হ'ব সিমানে কাণখনে কষ্ট পাব আৰু কাণৰ বিষ হৈ কাণৰ যিটো ফুটা থাকে এই ফুটাটো ডাঙৰ হয় আৰু কাণৰ বিষ হ'বলৈ ধৰে। আৰু 3 নম্বৰ সমস্যাটো হৈছে ইনফেকচন। ধৰা হ'ল আপুনি কোনোবা ঘৰৰ মানুহ বা কোনোবা বন্ধু বান্ধৱী হেডফোন ব্যৱহাৰ কৰিছে বা আপোনাৰ হেডফোন কোনোবা বন্ধু বান্ধৱী বা কোনোবা ঘৰৰ মানুহে ব্যৱহাৰ কৰি আছে। ধৰি লওক আপোনাৰ কাণত কিবা ইনফেকচন হোৱা ঘাঁ বা তেনেকুৱা কিবা বেমাৰ আছে। সেই বেমাৰ থকাৰ পিছতেই যদি আপুনি হেডফোন বা ইয়াৰফোন ব্যৱহাৰ কৰে তেতিয়া সেই হেডফোন বা ইয়াৰফোনত ইনফেকচন হয় আৰু সেই ইনফেকচন হোৱা হেডফোনডাল যেতিয়া অন্য এজন মানুহে চাফা নকৰাকৈ ব্যৱহাৰ কৰে তেতিয়া সেই মানুহজনৰ কাণতো তেনেকুৱা একেই ইনফেকচন বা একেই ঘাঁ হয়। সেইকাৰণে হেডফোন বা ইয়াৰফোন আনৰ ব্যৱহাৰ কৰাৰ আগতে ভালকৈ এবাৰ চাফা কৰি ল'ব লাগে যাতে কোনো ধৰণৰ ইনফেকচন নহয়। পাৰিলে হেডফোন বা ইয়াৰফোন কমকৈ ব্যৱহাৰ কৰক। এইটো কোৱা নাই যে ব্যৱহাৰ নকৰিব, কিন্তু দিনৰ দিনটো নহয়, যিখিনি সময়ত লাগে সেই সময়খিনিতহে হেডফোন বা ইয়াৰফোন ব্যৱহাৰ কৰক, তাতকৈ বেছিকৈ ব্যৱহাৰ নকৰিব। যদি আপোনালোকৰ কাণখন ভালে থাকিব লাগে বা ভালে ৰাখিব খোজে আপোনালোকে নিজৰ কাণখন, তেতিয়াহ'লে হেডফোন বা ইয়াৰফোন কমকৈ ব্যৱহাৰ কৰক, তেতিয়া কাণখন নিশ্চয় ভালে থাকিব। যদি মোৰ এই আজিৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়া লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ এইখিনিয়ে।